নমস্কাৰ, কল্পুছ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈছে খৰ বা খজুৱতি। বন্ধুসকল, গৰমৰ দিনত প্ৰায়ভাগ মানুহৰে এই খৰ বা খজুৱতিৰ সমস্যাই দেখা দিয়ে। ইয়াৰ বাবে যদি আমি ডাক্তৰৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে আমি ভালো পাই যাওঁ। কিন্তু নিৰ্দিষ্ট সময়ৰ মূৰত এই সমস্যাই আকৌ আমাক দেখা দিবলৈ ধৰে। সেয়েহে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ কেনেদৰে ঘৰতে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত জানিবলৈ পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াৰ বাবে লাগিব দুটা কৰ্পূৰ, অলপমান নেমু আৰু এল'ভেৰা অলপ। প্ৰথমতে এল'ভেৰাখিনি এনেদৰে মাজেৰে কাটি ল'ব লাগিব। তাৰপিছত ইয়াৰ জেলখিনিৰ ওপৰত এনেদৰে সৰু সৰুকৈ কাটি লৈ এখন কাটা চামুচেৰে ইয়াৰ জেলখিনি উলিয়াই ল'ম। আমাৰ ছালৰ বা চুলিৰ এনেকুৱা কোনো সমস্যা নাই যাক এল'ভেৰাৰ দ্বাৰা ভাল কৰিব নোৱাৰি। কেৱল আমি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব জানিব লাগিব। খৰ বা খজুৱতিৰ বাবেও এল'ভেৰা এবিধ উৎকৃষ্ট বনৌষধি। যদি কিবা কাৰণত আপোনাৰ ওচৰত এল'ভেৰা নাথাকে তেতিয়াহ'লে নাৰিকলৰ তেলৰ লগত কৰ্পূৰৰ গুড়ি মিহলাইও খৰ বা খজুৱতি হোৱা ঠাইখিনিত আপুনি লগাব পাৰে। ইয়াৰ পৰাও খৰ বা খজুৱতিৰ পৰা যথেষ্ট উপশম পাব পাৰি। জেলখিনি উলিয়াই লোৱাৰ পাছত এতিয়া নেমুখিনি চেপি ইয়াৰ ৰসখিনি ইয়াত উলিয়াই ল'ম। নেমুত থকা এণ্টিবেক্টেৰিয়েলে খৰ খজুৱতি ভাল কৰাৰ উপৰিও আমাৰ দেহত থকা বেক্টেৰিয়াসমূহ ধ্বংস কৰাতো যথেষ্ট পৰিমাণে সহায় কৰে। এতিয়া এল'ভেৰা জেল আৰু নেমু ৰসখিনি এনেদৰে লৰাই ভালদৰে মিহলি কৰি ল'ম। এতিয়া কৰ্পূৰ দুটা ভাঙি লৈ এইখিনি ভালদৰে গুড়ি কৰি ল'ম। মই ইয়াত কাপোৰত দিয়া কৰ্পূৰটো লৈছোঁ, আপোনালোকে খোৱা কৰ্পূৰটো ইয়াত দিব পাৰে। কৰ্পূৰখিনি ভালদৰে গুড়ি কৰি লোৱাৰ পিছত এইখিনিও বাতিটোত তুলি ল'ম আৰু এল'ভেৰা জেল, নেমু ৰস আৰু এই কৰ্পূৰৰ গুড়িখিনি ভালদৰে মিহলি কৰি ল'ম। এইখিনিতে এটা কথা কৈ লওঁ যে যদিহে ভিডিঅ'টো আপোনাৰ বাবে প্ৰয়োজনীয় বুলি ভাবিছে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰিব। আৰু যদি ভিডিঅ'টো আপোনাৰ প্ৰয়োজনীয় নহয় তেনেহ'লে শ্বেয়াৰ কৰিব, হয়তো কাৰোবাৰ প্ৰয়োজনীয় হ'বও পাৰে। এতিয়া এটুকুৰা কটনেৰে এই পেষ্টখিনি ল'ব আৰু খৰ বা খজুৱতি হোৱা ঠাইখিনিত ভালদৰে লগাই দিব। কিন্তু এটা কথা মনত ৰাখিব, পেষ্টখিনি লগোৱাৰ আগতে পৰিষ্কাৰ পানীৰে খৰ বা খজুৱতি হোৱা ঠাইখিনি ধুই ল'ব লাগিব আৰু সেইখিনি ভালদৰে মচি লোৱাৰ পিছতহে এই পেষ্টখিনি লগাব লাগিব। এনেদৰে এদিন লগোৱাৰ পিছতে আপুনি বহুতখিনি আৰাম পাব, কিন্তু একেৰাহে কেইদিনমান লগালেহে সম্পূৰ্ণ ভাল পাই যাব। চ' আজিলৈ বাই বাই, থেংক ইউ।